বোলে পুৰা ৰেডি নে? ৰেডি। যেহেতু দৌৰ মাৰিম এতিয়া মানে অলপ গাটো গৰম কৰি লৈছোঁ। খাবলৈ ভয়ো লাগিছে কিন্তু তথাপিও যিহেতু আজি শিৱৰাত্ৰি সেইটো কাৰণে অলপ খাই চাম। তো গুড মৰ্ণিং সকলোকে আৰু আজি শিৱৰাত্ৰি মহাশিৱৰাত্ৰি সকলোকে বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু এতিয়া মই দেখিছে এইফালে মৰ্ণিঙত চাইকেল চলাইছোঁ, এইফালে মোৰ পখিলাক লৈ লৈছোঁ আৰু গৈ আছোঁ এতিয়া মানে ৰাজহুৱা খেলপথাৰ ফিল্ডলৈ। ল'ৰাবিলাকে ফুল জছত মানে পূৰা প্ৰেক্টিছ কৰি আছে আৰু মই যাওঁ মানে এতিয়া গৈছোঁ মোৱা নাই বহুত দিন, অলপমান সিহঁতৰ লগতে প্ৰেক্টিছ কৰিম আৰু আজি যিহেতু শিৱৰাত্ৰি ক'ত যাওঁ কি কৰোঁ ব্লগটোত দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। তো আজি ইমান দেৰি হ'ল যে অহা? এক্সাম কেতিয়া আছে? এক্সাম মোৰ 3 তাৰিখ আছে। 3 তাৰিখ। গাইজ পৰিৱেশটো চাওক চাওক এতিয়া মানে ল'ৰাবিলাকে পূৰা ৱাৰ্ম আপ কৰি আছে, এতিয়া মানে দৌৰ মাৰিব আৰু কিমান মাৰিব লাগে এইবোৰ হিচাপ আছে নহয় এই দৌৰ চৌৰবিলাক। এইটো 3200 মিটাৰ 14 মিনিটত 3200। যিহেতু দৌৰ মাৰিম এতিয়া মানে অলপ গাটো গৰম কৰি লৈছোঁ খোজকাঢ়ি লৈ। গাইজ চাকৰি বুলি নহয়, আচলতে ৰাতিপুৱা নিজৰ দেহাটোক মানে স্বাস্থ্যটোক এক্টিভ কৰি থোৱাটো নিজৰ কাৰণে ভাল। সেইটো কাৰণে মানে চাকৰি পাম বুলিয়ে নহয়, সিহঁতি চবেই মানে জোৰদাৰ লাগি আছে। গাইজ মই আৰম্ভ কৰিয়ে দিলোঁ মানে বহুত দিন দৌৰ মৰা নাই যে ভাগৰ লাগি গৈছে। তো গাইজ দৌৰা দৌৰি কৰি লং জাম্প মাৰিলোঁ। আজি যিহেতু শিৱৰাত্ৰি আৰু আমাৰ ওচৰ পাজৰ যিমানবিলাক শিৱ মন্দিৰ আছে শিৱ মন্দিৰবিলাকলৈও যাম, আপোনালোকৰ তাৰ পৰিৱেশবিলাক দেখুৱাম ধুনীয়াকৈ। আৰু শিৱসাগৰ শিৱদৌললৈ যাব লাগিব আৰু ভিডিঅ'টো একদম ধামাকা হ'ব, চাই থাকিব। তো গাইজ আহি পালোঁ শিৱ মন্দিৰ আৰু এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোকক দেখুৱাম ইয়াৰ পৰিৱেশ। শিৱৰাত্ৰিৰ উপলক্ষে আমাৰ মুছলমান অঞ্চলৰ লগতে আমাৰ অসমবাসীলৈ ধন্যবাদ জনাইছোঁ আৰু আশীষ বিচাৰিছোঁ যাতে আমাৰ অসমখনৰ শান্তি বিৰাজ কৰে। আজি আমাৰ মথুৰাপুৰ শিৱ সাংস্কৃতিক কেন্দ্ৰৰ পুৰণা এইটোত আমি 1971 চনৰ পৰা ইয়াত শিৱৰাত্ৰি চতুৰ্দশীৰ নাম আমি শৰাই আয়োজন কৰি আহিছোঁ। আমাৰ আগতেই আমাৰ পূৰ্বপুৰুষসকলেও এই অনুষ্ঠানভাগিতেই শৰাই কৰ্ম বঢ়াইছিলে। আমি তাৰ সংগতি ৰাখি আমিও উঠি অহা চামে আমি তেখেতক পূজা অৰ্চনা কৰোঁ। ইয়াত এতিয়া পূজা কৰি ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া বেলেগ এটা মন্দিৰলৈ যাওঁ। গাইজ আহি পাই গ'লোঁ এতিয়া দ্বিতীয়টো মন্দিৰ। এইফালে দেখিছে কৈলাশ ধাম, আপোনালোকক দেখাই আছোঁ সেইবিলাক দেখিছে। আৰু এইফালে দাদা বৌ পিন্ধা পূজা কৰিলে, আহিছে আৰু গাইজ এইফালে এই মানে ভঙলাও খাম বুলি কৈছোঁ মই, কিন্তু মই যদি মিঠা চিঠা ধৰি থৈ যাম খালতে পেলাই থৈ যাম। আৰু এইফালে খুৰীহঁত আমাৰ ঘৰৰ ওচৰ কেনেকুৱা বিক্ৰী হৈছে নে? হে আৰু এইফালে দেখিছে ফুলৰ দোকান দিছে ইয়াতে খুৰীহঁতে। দাই কেনেকুৱা বিক্ৰী হৈছে হে? আৰু এইফালে মন্দিৰ আৰু এইফালে ভক্তগণ আহি আছে ইজনৰ পিছত সিজন। দিছা নাই? মালপুৰা নিজে খাই লৈছা নাই? মেইন বস্তুটো আৰু মানে এতিয়া খাবলৈ ভয়ো লাগিছে কিন্তু তথাপিও যিহেতু আজি শিৱৰাত্ৰি সেইটো কাৰণে অলপ খাই চাম, টেষ্ট কৰি চাম। যদি কেনেবাকৈ নিচা ধৰ্ম কিন্তু লৈ যাব নোৱাৰিম মানে হে। গাইজ ইয়াৰ পৰা এতিয়া এই কৈলাশ ধামৰ পৰা এতিয়া ওলালোঁ আৰু এতিয়া গৈ আছোঁ মানে শিৱসাগৰ। চাই থাকক ভিডিঅ'টো। আৰু গাইজ আহি পালোঁ শিৱসাগৰ শিৱদৌল আৰু সময় হৈ গ'ল 5 বাজি গ'ল আৰু এতিয়াও ভক্তৰ ভিৰ লাগি আছে আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ ভিতৰত।
অকণমান সহায় কৰি দিছোঁ মানে বিকিবলৈ